আচলতে বিজেপি বুলি কওঁতে মই আজিৰ পৰা প্ৰায় 4 মাহ আগতেই বিজেপিৰ যিকোনো পদবীৰ পৰা মই অব্যাহতি লৈ থৈছিলোঁ। মই ভাবিছিলোঁ আৰু ৰাজনীতিৰ দিশত মই নাথাকিম বুলি, যিহেতু মই এজন সাধাৰণ ঘৰৰ ল'ৰা আৰু সাধাৰণভাৱে জীৱন যাপন কৰি ভাল পাওঁ। আৰু সেয়েহে মই ভাবিলোঁ, যিহেতু মই বিজেপি 2009 চনৰ পৰা কৰি 2025 চনলৈ বহুকেইটা বছৰ পাৰ্টি কৰিলোঁ, ভাবিলোঁ ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ। যিহেতু আৰ্থিক ফালৰ পৰা বা আমাৰ ঘৰুৱা ফালৰ পৰা মই ইমান এনেকৈ টনকিয়াল নহয়, আৰু মই কৈছোঁ সাধাৰণ ঘৰৰ ল'ৰা, সাধাৰণভাৱে জীৱন যাপন কৰি ভাল পাওঁ। সেইটো কথা হ'ল, যিখিনি মোৰ কাৰ্যকৰ্তা আছিলে বা যিখিনি মোৰ ৰাইজ বা আমাৰ ৰাইজ মানে কি ক'ম আৰু মোৰ শুভাকাংক্ষী আছিলে, তেওঁলোকে মানে মোক এনেকৈ থাকিব কেতিয়াও দিয়া নাছিলে, বা তেওঁলোকে সদায় মোক ফোন কৰি থাকিছিলে যে আপুনি এনেকৈ ৰৈ নাযাব, সমাজত বহুত কাম কৰিব লগা আছে, গতিকে আপোনাৰ কাৰণে আমি দলত যোগদান কৰিছিলোঁ বা আমি আপোনাৰ কাৰণে সমাজৰ কাৰণে ওলাই আহিছিলোঁ। আৰু সেইবিলাকৰ কথা, তেওঁলোকৰ কথাবিলাক শুনি ময়ো ভাবিলোঁ যে হয়, তেওঁলোকে যিটো মোৰ প্ৰতি আকাংক্ষা আছিলে, সেইটো যদি মই বহি যাওঁ বা মই যদি নিজৰ ব্যক্তিগত স্বাৰ্থ বা স্বাৰ্থপৰ হৈ যাব, সেয়েহে মই ভাবিলোঁ যে মই আকৌ এবাৰ ৰাজনীতিত আহিব লাগিব। এতিয়া কথা হ'ল, মই ৰাজনীতিত আহিছোঁ, দলটো মই পৰিৱৰ্তন কৰিলোঁ। পৰিৱৰ্তন কৰাৰ মূলতে হৈছে যে মোৰ কিছু ভেৰগাঁও, বিশেষকৈ মই ক'ব নাযাওঁ, ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ দল তথা সৰ্বোত্তম দল, তথাপিতো কিন্তু ভেৰগাঁও মণ্ডল হিচাপে, যি বিজেপি ভাষাত মণ্ডল বুলি কয়, সেই ভেৰগাঁও মণ্ডল হিচাপে তাতে কিছু কাৰ্যকৰ্তা মোৰ মত বিনিময়টো মানে অলপ নিমিলা হৈছিলে। আৰু মত বিনিময় নিমিলাৰ কাৰণে মই ভাবিলোঁ যে মই আৰু ভাৰতীয় জনতা পাৰ্টিত নাথাকিম। কিন্তু কথা হ'ল, ভাৰতীয় জনতা পাৰ্টিৰ যিটো নীতি আদৰ্শ, সেই নীতি আদৰ্শ লৈ আজি মই BPF পাৰ্টিত যোগদান কৰিছোঁ, আৰু সেই নীতি আদৰ্শৰে মই আগবাঢ়ি যাম বুলি মই ভাবি আছোঁ। গতিকে কিমান দূৰ সফল হ'ব মই নাজানো, যিহেতু BPFটো মোৰ কাৰণে সম্পূৰ্ণ এটা নতুন ৰাজনৈতিক দল হৈছে, আৰু গতিকে মই বহুতখিনি শিকিব লগা আছে। গতিকে মই শিকি বুজিহে মই মানে পৰৱৰ্তী সময়ত মই লাহে ধীৰেকৈ আগবাঢ়ি যাম। কথা হ'ল, এতিয়া মই নিউ জইনিং হিচাপে বিশেষ ক'ব বিচৰা নাই, যিহেতু এতিয়া মই সেই নৱগত হিচাপে তেওঁলোকে মোক যেনেকৈ মানে আগবঢ়াই লৈ যায়, মই তেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ।